বন্ধুসকল এনেকুৱা ভিডিঅ' পাবলৈ হ'লে ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব অপশ্যনটো ক্লিক কৰিব কাষত থকা বেল আইকনটো ক্লিক কৰিব প্লিজ নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ডিকেম মেজিক এণ্ড এণ্ড্ৰইড টেকনিকেল সো বন্ধুসকল আজি মই আপোনালোকলৈ লৈ আহিছোঁ চাৰিটা এপ্লিকেশ্যন ফাৰ্ষ্টটো হৈছে এছ কেলকুলেটৰ ছেকেণ্ডটো হৈছে ডিছপ্লে অন স্ক্ৰীন আৰু থাৰ্ডটো হৈছে জাজ মোবাইল মিৰৰ আৰু আপোনাৰ 4 নম্বৰটো হৈছে ফটোমেট সো বন্ধুসকল এই চাৰিটা এপ্লিকেশ্যনৰ বিষয়ে আপোনালোকৰ আগত আগবঢ়ালোঁ যে এই চাৰিটা এপ্লিকেশ্যন মই ইউজ কৰিছোঁ খুব ভালেই পাইছোঁ সো আপোনালোকে চাই লওক ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে যদি ভাল লাগে ইয়াৰে যিকোনো এটা এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব মোৰ ডেছক্ৰিপশ্যনত ইয়াৰে লিংকবোৰ দি থ'ম আৰু নহ'লে প্লে ষ্ট'ৰত গৈ কিনেও ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে নামবিলাক আকৌ এবাৰ কৈ দিছোঁ এছ কেলকুলেটৰ লক হৈ গ'ল মোবাইলটো 2 নম্বৰটো ডিছপ্লে অন স্ক্ৰীন 3 নম্বৰটো জাষ্ট মোবাইল মিৰৰ আৰু 4 নম্বৰটো হৈছে ফটোমেট এইকেইটা এপ্লিকেশ্যনৰ সহায়ত আপোনালোকে কিছুমান ইজি আপোনাৰ মোবাইলটো কিছুমান ইজি কাম কৰিব পাৰিব আৰু কিছুমান আপোনাৰ সুবিধা হ'ব সো এছ কেলকুলেটৰ আপোনাৰ এটা ওপেন কৰিলোঁ দেখাই দি আছোঁ ষ্টেপ বাই ষ্টেপ প্ৰত্যেকটো এপ্লিকেশ্যন আপোনালোকক মই বুজাই দিম সো আপোনালোকৰ এজটো আপোনালোকে কেতিয়াবা উলিয়াবলৈ অসুবিধা হয় সো বহুত আপোনালোকে হৰণ পূৰণ কৰিব লগা হয় সো আপোনালোকে ইয়াতে কেৱল ডেটটো চিলেক্ট কৰিব ধৰি লওক মই এনে এটা চিলেক্ট কৰিলোঁ 31 তাৰপিছত 1 এইটো চিলেক্ট কৰিলোঁ তাৰপিছত ইয়াতে যে ইটো ডেট এইটো আপোনাৰ মাহ এইটো আপোনাৰ বছৰ সো আপোনালোকে চিলেক্ট কৰি ল'ব ইয়াতে এইটো যেতিয়া চিলেক্ট কৰা হ'ব এইটো তলত দেখিছে এইটো কেলকুলেট আপোনাৰ ডেট মাহ ইয়াৰ এইটো বহাৰ পাছত ডাইৰেক্ট কেলকুলেটত ক্লিক কৰিব অট'মেটিক ওলাই আহিব আপোনাৰ বয়স কিমান আৰু কিমান মাহ চলি আছে আৰু ইয়াতে তলত আপোনালোকৰ তলত দিয়াই আছে আৰু এই অপশ্যনবোৰ টোটেল এইবোৰ দিয়া আছে ইয়াতে তলত চাই ল'ব পাৰিব কিমান দিন কিমান ঘণ্টা কিমান মিনিট কিমান ছেকেণ্ড আপোনাৰ জন্মৰ সো ইয়াতে সকলোখিনি ডিটেইলছ ওলাই আহে তাৰোপৰি ইয়াতে ওপৰত 3 ডট আছে ওপৰত ইয়াতে কিবা আছে নেকি চাই লওক ইয়াতে নাই ইয়াতে কেৱল এক্সাইট আপোনালোকে ইয়াৰ পৰা এইটো আপোনাৰ যেতিয়া বয়সটো উলিয়াবি তেতিয়া এইটো এক্সাইট কৰি দিব সো হৈ গ'ল বন্ধুসকল এছ কেলকুলেটৰৰ বিষয়ে এতিয়া আহিলোঁ 2 নম্বৰ এপ্লিকেশ্যনটোৰ বিষয়ে এতিয়া আহিলোঁ 2 নম্বৰটো ডিছপ্লে অন স্ক্ৰীন এইটো ক্লিক কৰি অ'পেন কৰিব কণ্টেক্ট ৱেইট কৰিব তাৰপিছত এনেকৈ আপোনাৰ ইণ্টাৰফেচটো অ'পেন হ'ব সো এটা অপশ্যন আছে এলাৰ্ম ক্লক ডিজিটেল ক্লক এনাল ক্লক এজ ক্লক টেক্সট এণ্ড ফণ্ট কাষ্টমাইজ মেম'জ সো প্ৰত্যেকটোৰ কি কাম মই বুজাই দি আছোঁ কেৱল ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব আৰু চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ প্ৰত্যেকটো এপ্লিকেশ্যনৰ বিষয়ে আপোনালোকক বুজাই দিম সো ফাৰ্ষ্টটো আপোনালোকৰ ডিজিটেল ক্লক এইটো আপোনালোকে তলত আছে ক্লক ষ্টাইল আৰু এইটো কালাৰ আপোনালোকে কোনটো ক্লক ইউজ কৰিব বিচাৰে আৰু কোনটো কালাৰ ইউজ কৰিব বিচাৰে ধৰি লওক ইটো ইউজ কৰিব পাৰে ইটো ইউজ কৰিব পাৰে ইটোও পাৰে আপোনালোকৰ যোনটো পচন্দ মই এইটো পচন্দ হয় 1 নম্বৰটো ইটোও বেয়া নালাগে মই এইটো ইউজ কৰিছোঁ সো কালাৰটো মই ইয়াতে চিলেক্ট কৰিছোঁ এইটো
তাৰপিছত এইটো কৰাৰ পিছত ওপৰত এপ্লাই আছে আৰু এইফালে কেঞ্চেল আছে। যদি এপ্লাই কৰি দিব, মানে ছেট কৰে যদি, মই এপ্লাই কৰি দিছোঁ। তাৰপিছত 2 নম্বৰটো আহিছে এনালগ ক্লক, এইটো অ'পেন কৰিব। এইটো ছেম প্ৰচেছ, আপোনাৰ ক্লক ষ্টাইল, কালাৰ, এই ৱাটছবিলাক যিটো ইউজ কৰে, এপ্লাই কেঞ্চেল যিটো কৰে। তাৰপাছত আহিলে 3 নম্বৰটো এজ ক্লক, এইটো আপোনাৰ এনেকৈ ছাইডত থাকিব, অলপ ষ্টাইল হয়। তাৰপিছত এইটো তলত পজিশ্যন আছে, এই পজিশ্যনটো ক্লিক কৰিব, এইটো ছাইডত আহিব, ইয়াতে কিবা, তাৰপিছত এইটো কালাৰ, ওপৰত এপ্লাই কেঞ্চেল যিটো কৰে। তাৰপিছত আহিলে ইয়াতে টেক্সৰ চাইজ আৰু ফ্ৰণ্ট কোনটো ষ্টাইল লাগে আপোনাক। ইমান ধুনীয়া মানে ইয়াতে ষ্টাইল আছে। চ' আপোনালোকে ইউজ কৰি চাওক কোনটো ভাল লাগে। মই এইটো ইউজ কৰিছোঁ। চ' বহুতকেইটা ষ্টাইল আছে ইয়াতে, ইউজ কৰিব। টেক্সট চাইজ আপোনালোক কোনটো লাগে দি দিব। মই 30 ৰাখিছোঁ। এতিয়া বেক হৈ আহিলোঁ। এতিয়া আহিল কাষ্টমাইজত ক্লিক কৰিলোঁ। এইটো অন কৰি ৰাখিব, এইটো অন কৰি ৰাখিব, এইটো অন কৰি ৰাখিব, বেছি ভেজালি কাম নাই। ডিছপ্লে অলম'ড স্ক্ৰীন, এইটো ডাবল কৰি ৰাখিব। তাৰপিছত এইটো ডাবল কৰি ৰখাৰ পিছত এপ্লাই কৰি দিব। তাৰপিছত তলত এইটো ষ্টাৰ্ট ডিছপ্লে আফটাৰ লক, এইটো অন কৰি ৰাখিব। এইটো এনেকৈ অন কৰি ৰাখিব। তাৰপিছত আপোনাৰ বেটাৰী, এইটো অন কৰি ৰাখিব পাৰে। আপোনালোকে চিন্তা কৰিব নালাগে, এইটো বেটাৰী আপোনালোকৰ শেষ নকৰে। 24 ঘণ্টাত 30%, 30% বেটাৰী খায়। 24 আৱাৰ্ছত 30% বেটাৰী আপোনাৰ ইউজ হ'ব। চ' বন্ধুসকল, বেটাৰী চিন্তা কৰিব নালাগে। স্ক্ৰীণৰ ওপৰত ধুনীয়াকৈ আপোনালোকৰ সেই টাইমটো থাকিব। আপোনাৰ মোবাইল লক হৈ থাকিলে স্ক্ৰীণৰ ওপৰত চলি থাকিব। ইমান ধুনীয়া এটা ছিষ্টেম। ন'টিফিকেশ্যনটো অন কৰি ৰাখিব পাৰি, তো আপোনাৰ কথা। চ' বন্ধুসকল, বেক হৈ আহিলোঁ। তাৰপিছত ইয়াতে একো কৰিব লগা নাই। এতিয়া আপোনালোকক মই লক কৰি দেখাই দিছোঁ। চাওক কি ধুনীয়াকৈ ইয়াতে লক আহিছে। আৰু মোৰ তলত এইটো থৈছোঁ, মোবাইলত হাত নলগাব। এইটো চ' আপোনালোকে যি লিখি থ'ব পাৰিব। লিখিবলৈ হ'লে মেম'ছত ক্লিক কৰিব। মেম'ছত ক্লিক কৰি ইয়াতে যি লিখে তাত লিখি থ'ব। অসমীয়াত থয়, ইংলিছত থয়। এইটো চাইজটো। চ' বন্ধুসকল, এইটো আছিলে আপোনাৰ ডিছপ্লে অন স্ক্ৰীণ এপ্লিকেশ্যনটোৰ বিষয়ে। এতিয়া আহোঁ 3 নম্বৰ এপ্লিকেশ্যনটো। চ' বন্ধুসকল, এতিয়া আহিলোঁ 3 নম্বৰ এপ্লিকেশ্যনটো। 3 নম্বৰ এপ্লিকেশ্যনটো এইটোৰ সহায়ত আপোনালোকে কি কৰিব পাৰিব। হয়, আপোনালোকে কি কৰে, আপোনালোকৰ নিজৰ মোবাইলত থকা কেমেৰাটো অন কৰি আপোনালোকে ক'ৰবাত গ'লে নিজৰ মুখখন চাই, নিজৰ ফেচটো চাই কেনেকুৱা কি, এইটো আপোনালোকে যেনেকৈ চায়। চ' এইটো আপোনালোকৰ কাৰণে কিয় লৈ আহিছোঁ, এইটো আপোনালোকক এখন আইনাৰ কাম কৰিব। হয় বন্ধুসকল, এখন আইনাত 100% আপোনালোকে আপোনাৰ নিজৰ মুখখন দেখা পায়, চাব পাৰে। চ' এইটোৰ সহায়ত আপোনালোকে কি কৰিব পাৰিব, 80% আইনাৰ সমানে আপোনালোকে নিজৰ মুখখন চাব পাৰিব। আপোনালোকৰ কেমেৰাত কি হয়, আপোনালোকৰ সম্পূৰ্ণ আপোনালোকৰ নিজৰ পিকচাৰটো ক্লিন হৈ নাহে। চ' আপোনালোকে এই জাজ মোবাইল মিৰৰ এই এপ্লিকেশ্যনটো অ'পেন কৰিব। জাষ্ট এইটো আপোনালোকে মোবাইলত ৰাখিব, ক'ৰবাত কোণা এটাত, মোবাইলত যিকোনো এঠাইত ৰাখিব। জাষ্ট এইটোত কেৱল ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আইনাখন খুলি যাব আৰু আপোনালোকে নিজৰ মুখখন বা নিজৰ ফেচটো চাব পাৰিব ইয়াৰ সহায়ত একদম ক্লিনকৈ। চ' বন্ধুসকল, মই এইটো এতিয়া অ'পেন কৰি দেখাব আপোনালোকৰ এই মুডত, এই অৱস্থাত নাই আৰু। চ' কথাটো বুজি পাইছে চাগে। এইটো কেৱল ক্লিক কৰিব, অ'পেন কৰিব, আপোনালোকৰ নিজৰ ফেচটো চাব, বাছ। চ' আপোনালোকক আইনাৰ সমান কাম কৰিব 80%।
80% কাম কৰিব। চ' বন্ধুসকল এতিয়া আহিলোঁ আপোনালোকৰ 4 নম্বৰ এপ্লিকেশ্যনটোৰ বিষয়ে। 4 নম্বৰ এপ্লিকেশ্যনটো হৈছে এইটো ফটো মেট। এইটোৱে আপোনালোক কি কৰিব, এইটোৰ সহায়ত আপোনালোকে বহুত ডাঙৰ ডাঙৰ অংক গণিত আপোনালোকে এইটোৰ সহায়ত সলভ কৰিব পাৰিব। হয়, আপোনালোকৰ মোবাইলত কেলকুলেটাৰ আছে, কিন্তু কেলকুলেটাৰতকৈ এইটো মজাৰ বেপাৰ। জাষ্ট আপুনি কেমেৰাটো উলিয়াব, যিমান আছে আপোনাৰ লগত বহুতকেইটা অংক আছে, আপুনিতো একবাৰে টাইপ কৰিব নোৱাৰে, বহুত সময় লাগি যাব। এইটো জাষ্ট ছেকেণ্ডত আপোনাৰ এইটো অংকবিলাক আপোনাৰ সলভ কৰি দিব পাৰিব। চ' কেনেকৈ এইটো সলভ কৰিব চাওক, মই আপোনালোকৰ কাৰণে এখন পেজত লিখি ৰাখিছোঁ। চ' চাওক অলপ, চাওক বন্ধুসকল, এইটো আপোনাৰ এতিয়া মই দেখাই দিছোঁ, মই খাতাত লিখি ৰাখিছোঁ। এইটো গ্ৰাফিক্সটোহে ওলাই আহিলে, এটা ৰ'ব আপোনাক দেখাই আছোঁ। এইটো উত্তৰ ওলাই গ'ল, ইমান ডাঙৰ এটা অংক, জাষ্ট ছেকেণ্ড নালাগে, ছেকেণ্ড এই ওলাইছে। এতিয়া এইটো হৰণ কৰি ৰাখিছোঁ, এইটো মই খাতাত লিখি ৰাখিছোঁ আপোনালোকৰ কাৰণে। চৰ্টটো ওলাই গ'ল, এইটো চাওক চিম্পুল, ছেকেণ্ড নালাগে, 1 ছেকেণ্ড নালাগে। চ' এইটো হৰণ কৰি দিছোঁ, ওলাই গ'ল। এইটো বহুত ডাঙৰ হয়, এইটো ধুনীয়া এপ্লিকেশ্যন বন্ধুসকল, আপোনালোকে ইউজ কৰি চাব। আৰু যদি ভাল লাগে আপোনালোকে এই ডিছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব।